হেল্ল', ৱেলকাম টু মাই ইউটিউব চেনেল। মৰমৰ পাকঘৰলৈ আপোনাক আদৰণি জনালোঁ। আশা কৰোঁ আপোনালোকে সকলো ভালেই আছে। আজি আকৌ এটি নতুন ভিডিঅ' লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভাল পাব চাই। আজি মই বনাম খাচী মাংস। খাচী মাংস মোৰ খুবেই প্ৰিয়। মই আকৌ নেপালী কাটিং খাচী মাংসটোহে ভাল পাওঁ, যিটো ছাল থাকে যে। আপোনালোকে কি ভাল পায়, ছাল থকা নে নথকা জনাবচোন। ব'লক তেন্তে বনাওঁ এতিয়া। মই ইয়াত খাচী মাংস আধা কেজি লৈছোঁ, যিটো নেপালী কাটিং। ইয়াতে নিমখ দি দিলোঁ, এতিয়া হালধি, আদা নহৰুৰ গুড়ি দি দিছোঁ 2 চামুচ, আৰু অকণমান মিঠাতেল 2-3 চামুচমান দি দিব। তাৰপিছত আমি গোটেইখিনি একেলগে মেৰিনেট কৰি দিম। মেৰিনেট কৰিবলৈ মই হাতখন ভালকৈ ধুই লৈছোঁ। এতিয়া মেৰিনেট কৰি ভালকৈ গোটেইখিনি মিক্স কৰি ল'ব। তাৰপিছত আধা ঘণ্টাৰ কাৰণে মেৰিনেট কৰি থৈ দিব। ইয়াত মই আলু এটা ডাঙৰ লৈছোঁ আৰু পিঁয়াজো ডাঙৰকৈ এটা লৈছোঁ। আপুনি 2টা ল'ব পাৰে। আৰু বিলাহী এটা কাটি লৈছোঁ। আপুনি ৰুকনিত পিহি ল'ব। আৰু পিঁয়াজৰ পাত আছিলে কাৰণে মই লগতে লৈ ল'লোঁ, আৰু আদা নহৰু। আৰু এতিয়া মছলাৰ কাৰণে ল'ম আমি কেইখিলামান তেজপাত, কেইটামান লং আৰু জালুক 10-12টামান ল'লোঁ। ডাঙৰ সৰু ইলাইচি, দালচেনি আৰু শুকান জলকীয়া দিছোঁ। আপুনি যদি পাৰে তেনেহ'লে কেঁচা জলকীয়াও দিব পাৰে। আৰু এতিয়া মই গেছটো অন কৰি দিলোঁ। কুকাৰটো গৰম হোৱাৰ বাবে মই তেল দি দিছোঁ 2-3 চামুচমান। এতিয়া মছলাখিনি দি দিব আপুনি। মছলাখিনি গৰম হোৱাৰ লগে লগে আপুনি পিঁয়াজৰ পেষ্টখিনি দি দিব। পিঁয়াজখিনি মই মিহি মিহিকৈ ৰুকনি এখনত ৰুকি লৈছিলোঁ। আপুনি এনেকৈ মিক্সিত গ্ৰাইণ্ড কৰি ল'বও পাৰে। এতিয়া পিঁয়াজখিনি গল্ডেন ব্ৰাউন হোৱালৈকে এইখিনি ভাজিব। এনেকৈ লৰাই ভাজিব। তাৰপিছত মোৰ পিঁয়াজখিনি গল্ডেন ব্ৰাউন হৈ গৈছে। এতিয়া মই বিলাহীৰ পেষ্টখিনি দি দিম। তাৰপিছত এইখিনিও অকণমান গল্ডেন ব্ৰাউন হোৱালৈকে এইখিনি অকণমান ভাজিম। আমাৰ বিলাহীখিনিও এতিয়া অকণমান গল্ডেন ব্ৰাউন হৈ গৈছে। এতিয়া মই মাংসখিনি ইয়াত দি দিম। আপুনি ভিডিঅ'টি ক'ৰ পৰা চাই আছে জনাবচোন। এনেকৈ এতিয়া মাংসখিনি অলপ লৰাই দিব। মাংসখিনি দুবাৰ লৰাই মিডিয়াম ফ্লেমত কৰি পেলাই 5 মিনিটৰ কাৰণে এনেকৈ ঢাকি দিব। 5 মিনিট হৈ গৈছে। এতিয়া আদা নহৰুৰ পেষ্ট অলপ দি দিব। আকৌ অকণমান লৰাই দিব। লৰাই দি পেলাই আকৌ কুকাৰৰ ঢাকনখন 2 মিনিটৰ কাৰণে ঢাকি দিব। কুকাৰৰ ঢাকনখন এতিয়া খুলি পেলাই আমি মছলা দি দিম। নিমখৰ পৰিমাণটো চাই ল'ব, কাৰণ আমি মেৰিনেট কৰোঁতেও দিছিলোঁ। জলকীয়া গুড়ি 1 চামুচ, কাশ্মীৰী জলকীয়া গুড়ি 1 চামুচ, ধনিয়া গুড়ি 1 চামুচ, জিৰা গুড়ি 1 চামুচ, গৰম মছলা গুড়ি 1 চামুচ, মিট মছলা গুড়ি 1 চামুচো দি দিলোঁ। এটাত কয় যে মাংসত মছলা নহ'লে খাই ভাল নালাগে। কথাটো কিন্তু মিছা নহয়ে। এতিয়া মছলাখিনি এনেকৈ অকণমান লৰাই দিব। বাকী মাংসত মই মছলা ইমান ইউজ নকৰিলেও খাচী মাংসত কিন্তু মই অকণমান মছলা দিওঁ, কাৰণ নহ'লে ভাল নালাগে, নহয় জানো। এতিয়া আলু দি দিলোঁ। আৰু অকণমান এতিয়া এনেকৈ লৰাই দিব। তাৰপিছত এতিয়া ঢাকি দিব আৰু 10 মিনিটৰ কাৰণে। 10 মিনিট হৈ গৈছে। এতিয়া আমি পিঁয়াজৰ পাতখিনি দি দিম। খাচী মাংস কাৰ প্ৰিয় জনাবলৈ নাপাহৰিব কিন্তু। ভিডিঅ'টো যদি ভাল পায় তেনেহ'লে ছাবস্ক্ৰাইব নকৰাকৈ নাথাকিব কিন্তু। আপোনাৰ এটি লাইক ছাবস্ক্ৰাইবে মোক কিন্তু বহুতখিনি প্ৰেৰণা যোগাব। এতিয়া এনেকৈ অকণমান লৰাই দিব 2 মিনিটমানৰ কাৰণে। তাৰপিছত এতিয়া মোৰ লগত অকণমান দৈ গাখীৰ আছিলে, তো মই দৈ দি দিলোঁ। দৈখিনি চাব যাতে বেছি টেঙা নহয়, অকণমান ফ্ৰেছ দৈ হ'লে মানে ভাল হয়। খাবলৈও বহুত ধুনীয়া হয়, গ্ৰেভি ধুনীয়া হয়। আপুনি দেখিছেই ইমান ধুনীয়া গোন্ধাইছে। এতিয়াই খাওঁ খাওঁ লাগিছে, কিন্তু এতিয়া ভালদৰে সিজাই নাই।
এতিয়া আকৌ ঢাকোনখন 1 মিনিটমানৰ কাৰণে দি দিব। 1 মিনিট হৈ গৈছে। এতিয়া আপোনাক যিমানখিনি পানী লাগে সিমানখিনি দি দিব। মই 1 কাপ দি দিছোঁ কাৰণ আমি দুজনেই মানুহ। মাংসৰ জোলখিনি বেছি পনীয়া হ'লেও ভাল নালাগে নহয়নে? এতিয়া এবাৰ লৰাই পেলাই ঢাকোনখন বন্ধ কৰি দিব আৰু 2টা চিটি মৰালে ৰ'ব। আৰু এই গোটেই প্ৰচেছটো আপুনি মিডিয়াম ফ্লেমতে কৰিব, তেতিয়া ধুনীয়াকৈ মাংসখিনি সিজিব। কুকাৰে চিটি মাৰিলেই আৰু এটা মাৰিবলৈ দিম, তাৰপিছত ফ্লেমটো অফ কৰি দিম। এয়া চাওক কিমান ধুনীয়া ৰং উঠিছে, দেখি খাওঁ খাওঁ লাগিছে নহয়নে? এতিয়া আমি ছাৰ্ভ কৰোঁ কাৰণ বহুত ভোক লাগি আছে। গৰমে গৰমে খাবলৈ সোৱাদ নহয় জানো? ধনিয়া অকণমান ওপৰত স্প্ৰিংকল কৰি দিওঁ। এয়া চাওক কিমান ধুনীয়া লাগিছে। দুপৰীয়াৰ আহাৰ খাচী মাংসৰ সৈতে। কেতিয়াবা খাচী মাংস পালে আপুনিও এনেকৈ বনাবচোন। ভিডিঅ'টো ভাল পালে লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ ফৰ ৱাচিং।